নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো স্পেচিয়েলি সেইসকলৰ বাবে যিসকলে ক্লাছ 8 পাছ কৰিছে আৰু বহুতে কমেণ্ট কৰি আছিল যে ক্লাছ 8 পাছ কৰাসকলৰ বাবে গ্ৰেড 4 কিবা চাকৰি মুকলি হৈছে নেকি। চ' যিমানখিনি পদ মুকলি হৈছে অসম চৰকাৰৰ ফালৰ পৰা গ্ৰেড 4 সেই সকলোখিনি পদৰে এই ভিডিঅ'টোতে কভাৰ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। টোটেল আপোনাৰ 8টা বিভাগত এই নিযুক্তিখিনি মুকলি হৈছে, বাট ইয়াত ভুলতে 7টা লিখা হৈছে, ইগন'ৰ কৰিব এইটো। আৰু এতিয়া চাব ক'ৰ পৰা এই ৰিকুৱাৰমেণ্টখিনি মুকলি হৈছে আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব সবিশেষ এই ভিডিঅ'তে আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। এতিয়া পলম নকৰাকৈ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম ৰিকুৱাৰমেণ্টটো মুকলি হৈছে DLSA চাউথ চালমানা মানকাছাৰ ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা। ইয়াত আপোনাৰ দুটা পদ মুকলি হৈছে, ফ্ৰণ্ট অফিচ কোঅৰ্ডিনেটৰৰ পদ এটা আৰু এটা আপোনাৰ পিয়নৰ পদ মুকলি হৈছে। পিয়নৰ পদটোৰ বাবে আবেদন কৰিব হ'লে আপোনালোকে ক্লাছ 8 পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰি আপোনালোক সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবে আবেদন কৰি ল'ব পাৰিব। নেক্সট বন্ধু বান্ধৱীসকল, পদ মুকলি হৈছে কামৰূপ জিলা আইন সেৱা প্ৰাদেশিকৰণত চাকৰি মুকলি হৈছে। ইয়াত আপোনাৰ 9টা পদ মুকলি হৈছে। ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদ মুকলি হৈছে, অফিচ এছিষ্টেণ্টৰ পদ মুকলি হৈছে, পিয়নৰ পদ মুকলি হৈছে আৰু অন্যান্য কিছুমান পদ মুকলি হৈছে। ইয়াৰ বাবে আপোনালোকে সবিশেষ জানিবৰ বাবে আৰু আবেদন কৰিবৰ বাবে ইয়াত ক্লিক কৰি আপোনালোকে সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবে আবেদন কৰি ল'ব পাৰিব। নেক্সট বন্ধু বান্ধৱীসকল, পদ মুকলি হৈছে শিৱসাগৰ জিলাৰ আদালতত আৰু ইয়াত আপোনাৰ পিয়নৰ পদ মুকলি হৈছে। ইয়াৰ বাবে অৰ্হতা বিচাৰিছে আপোনালোকে ক্লাছ 8 পাছ কৰিলে আবেদন কৰিব পাৰিব। লগতে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব। নেক্সট বন্ধু বান্ধৱীসকল, পদ মুকলি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত চাকৰি মুকলি হৈছে। ইয়াত আপোনাৰ 3টা পদ মুকলি হৈছে। ইয়াত আপোনাৰ ষ্টেন'গ্ৰাফাৰ, ড্ৰাইভাৰ আৰু ড্ৰাফটিৰ পদ মুকলি হৈছে আৰু ইয়াৰ বাবে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰি সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবে আবেদন কৰি ল'ব পাৰিব। নেক্সট বন্ধু বান্ধৱীসকল, পদ মুকলি হৈছে কামৰূপ মহানগৰ জিলা পাৰিবাৰিক আদালতত চাকৰি মুকলি হৈছে। ইয়াত আপোনাৰ পিয়ন আৰু চকীদাৰৰ পদ মুকলি হৈছে। যিসকলে ক্লাছ 8 পাছ কৰিছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে ইয়াৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰি সবিশেষ পঢ়ি লৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। নেক্সট বন্ধু বান্ধৱীসকল, পদ মুকলি হৈছে কামৰূপ মহানগৰত আৰু ইয়াত আপোনাৰ ড্ৰাইভাৰৰ পদ মুকলি হৈছে। যিসকলে ক্লাছ 8 পাছ কৰিছে আৰু ড্ৰাইভিং লাইচেঞ্চ আছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত ক্লিক কৰি আপোনালোকে সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবে আবেদন কৰি ল'ব পাৰিব। নেক্সট বন্ধু বান্ধৱীসকল, পদ মুকলি হৈছে নগাঁও জিলা আৰু সত্ৰ ন্যায়ালয়ত চাকৰি মুকলি হৈছে। ইয়াত আপোনালোকৰ বাবে ড্ৰাইভাৰৰ পদ মুকলি হৈছে। যিসকলে ক্লাছ 8 পাছ কৰিছে আৰু ড্ৰাইভিং লাইচেঞ্চ আছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত ক্লিক কৰি আপোনালোকে সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবে আবেদন কৰি ল'ব। নেক্সট বন্ধু বান্ধৱীসকল, পদ মুকলি হৈছে হোজাই জিলাত আৰু এইটো আপোনাৰ ন্যায়ালয়তে চাকৰি মুকলি হৈছে। ইয়াত আপোনাৰ 17টা পদ মুকলি হৈছে। ইয়াত আপোনাৰ চকীদাৰ জাৰিকাৰকৰ পদ মুকলি হৈছে, পিয়নৰো পদ মুকলি হৈছে। যিসকলে ক্লাছ 8 পাছ কৰিছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকে এই লিংকটোত ক্লিক কৰি সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবে আবেদন কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমতে লিংকটো ভিজিট কৰিব। লিংকটো ভিজিট কৰি এবাৰ সবিশেষ পঢ়ি ল'ব, পঢ়ি লৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।